নমস্কাৰ খবৰ নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছো আমাৰ বিশেষ এটি অনুষ্ঠান বিনোদনৰ 15 মিনিটলৈ আৰু আজি আমাৰ হতে আছে এগৰাকী বিশেষ অতিথি আমাৰ লগত আছে সুকন্যা প্ৰথমতে সুকন্যাক স্বাগতম জনাইছো খবৰ নৰ্থ ইষ্টলৈ হয় ইমান এটা ধুনীয়া অনুষ্ঠানলৈ মোক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ সুকন্যাৰ কথা বহুত কথা জানিব বিচাৰে আৰু বিভিন্ন সময়ত যদিও বহুত এক্টিভ সোশ্যাল মিডিয়া প্লেটফৰ্মছত ইনষ্টা ফেচবুকত তথাপিও তেওঁৰ অনুৰাগীসকলে তেওঁক যোনে ভাল পায় সেই সকলে সুকন্যাৰ কথা বহুত কিবা আৰু জানিব বিচাৰে যদিও ক'বাত সুধিম নুসুধিম সেই দুমুজাটোৰ মাজত ক'বাত থাকি যায় সেইবিলাক প্ৰশ্নৰ উত্তৰ আমি আনিবলৈ চেষ্টা কৰিম আজি আপোনালোকৰ মাজলৈ গতিকে মই মোৰ কথা বহুত ক'লো এতিয়া সুকন্যালৈ ডাইৰেক্টলি যাম সুকন্যাৰ এড্ৰেছ जो পাৰ্মানেন্ট এড্ৰেছ কোড ঘৰত কোন আছে অলপমান হে বিষয়ে মোৰ ঘৰ শিৱসাগৰত মোৰ ঘৰত মা দেউতা ভাইটি আৰু মই এতিয়া গুৱাহাটীত থাকো বৰ্তমান BA 5th সেমিষ্টাৰৰ ছাত্ৰী সন্দিকৈ কলেজত পঢ়ি আছো ওকে আৰু স্কুলিং ক'ৰ পৰা কৰা হৈছে স্কুল মই একচুয়ালি ক্লাস 3 লৈকে শিৱসাগৰ জাতীয় বিদ্যালয় তাৰ পিছত মই হলি নেম স্কুলত মেট্ৰিক পাছ কৰিছো হলি নেম স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে আৰু এতিয়া কোন সেমিষ্টাৰ এটা 5th সেমিষ্টাৰ সুকন্যা অভিনয়ৰ লগতো জড়িত মডেলিঙৰ লগতো জড়িত আৰু বহুত বেছি ইনষ্টাগ্ৰামতো এক্টিভ দেখা যায় ফেচবুক ইনষ্টাগ্ৰামত তাতেও সৰুকৈ বিভিন্ন ধৰণৰ ভিডিঅ' সুকন্যাই দি থাকে গতিকে বেছিকৈ ইন্টাৰেষ্ট কিহত আছে অভিনয় মডেলিং নে কিহত বেছি তোমাৰ ইন্টাৰেষ্ট আছে তেনেকুৱা একো নাই বেছিকৈ মানে গোটেইকেইটাতে যিহেতু সৰুৰ পৰাই জড়িত তো গোটেইকেইটাতে মই 100% দিবলৈ চেষ্টা কৰোঁ মই নাচিও ভাল পাওঁ অভিনয় কৰিও ভাল পাওঁ আৰু মডেলিং মানে মই ফটোশ্বুট প্ৰিণ্ট মডেলত আছোঁ চ' গোটেইকেইটা কামেই ভাল লাগে কিমান সৰুৰ পৰা মডেলিং কৰিছা মই মডেলিং ক্লাছ 9ৰ পৰা ষ্টাৰ্ট কৰিছোঁ হয় বাকী নাচ গান আৰু অভিনয় মই সৰুৰ পৰাই আৰু 4 বছৰমান বয়সৰ পৰা সেইখিনিৰ লগত জড়িত আছোঁ ওকে আৰু লগতে যেহেতু অভিনয়ৰ কথা আমি পাতিবলৈ লৈছো গতিকে তোমাক মলয়া বাইদেউৰ জীয়েক হিচাপে ৰাইজে বেছিকৈ চিনি পোৱা হ'ল ক'ব লাগিব এনেকুৱা এটা গান মলয়া বাইদেউৰ জীয়েক বুলি ক'লে প্ৰথম সুকন্যাৰ মুখখনে মানুহৰ মনলৈ আহে তাৰ পাছতে গানটো মানে অট'মেটিকেলি বেকগ্ৰাউণ্ডত বাজে আৰু মুখখন সুকন্যাৰ মনত পৰে গতিকে প্ৰথম আছিলে মলয়া বাইদেউৰ জীয়েক তাৰ পাছত বিভিন্ন গানৰ লগত তুমি আৰু জড়িত হৈছা আৰু তাৰ আগত কিবা গান কৰিছা হয় মলয়া বাইদেউটো ফাৰ্ষ্ট নহয় আগতে কৰা হৈছে ক্লাছ 10 মানত মই এটা ভিডিঅ' কৰিছিলোঁ মেৰী জন্নত বুলি সেইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে উদয় শংকৰ দাৰ কোৰিঅ'গ্ৰাফাৰ আৰু বাকি তাৰ পিছত কৰিছো ঢেৰ কাম তাৰ পিছত মলয়া বাইদেউটো পালো তাৰ বাবে সকলো দৰ্শককে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম বহুত বেছি আসলে আদৰি ল'লে গানটো আৰু এতিয়া তাকে আমি কথা পাতোতেও ওলাই যেতিয়াই সুকন্যাৰ কথা ওলাই প্ৰথমতে সবে কয় মলয়া বাইদেউ জীয়েক হয় ভাল লাগে ৰাস্তাত গৈ থাকিলেও তেনেকৈ কোনোবাই সম্বোধন কৰে বাকি মোৰ ঘৰৰ মানুহখিনিও বা গাঁৱৰ ঘৰলৈ গ'লেও বৰ্তা বৰ্মা হতেও মানে সেইটো বস্তু কয় সেইটো সময়ত ভাল লাগে বহুত কথা পাতিলো প্ৰফেশনাল কথা পাতিলো আৰু পাতিম সুকন্যাৰ নতুন কিছুমান সাৰপ্ৰাইজ প্ৰজেক্ট আছে যিখিনি কথা সুকন্যাই অলপকে আমাক ক'ব কিন্তু তাৰ মাজতে কিছু ব্যক্তিগত প্ৰশ্ন আচলতে বিভিন্ন সময়ত দেখা যায় সুকন্যা আচলতে বহুত বেছি এগৰাকী মনৰ পৰা ভাবুক ব্যক্তি হয় নে নহয় হয় বহুত ক্ষেত্ৰত হয় হয় আৰু এইটো চাগে অকল ময়ে নহয় প্ৰত্যেকজন ব্যক্তি হয় তথাপিও এনেকুৱা থাকে যে মানে বেছি ভাবিব আমি দেখো বিভিন্ন সময় তুমি লিখা বিভিন্ন কথা লিখা নিজাববীয়াকৈ এখন পেজ খুলিছে সুকন্যাই তাতে বিভিন্ন কথা লিখে গতিকে সেই লিখাবিলাকৰ আঁৰৰ কাহিনী কিবা এনেকুৱা ক'ৰবাত ঘাত প্ৰতিঘাত দুখ প্ৰেম কি আছে সব আছে ঘাত প্ৰতিঘাত দুখ প্ৰেম সব আছে সকলোৰে জীৱনত থাকেই ক'ৰবাত নহয় ক'ৰবাত চ' সেইখিনিকে মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ ডিৰেক্টলি হওক বা ইনডিৰেক্টলি হওক সেইটোৱে আৰু দুখ প্ৰতিঘাত প্ৰেম এইখিনি কথা পাতিছোঁ এতিয়া সুধিব লাগিব প্ৰেম মানে কি প্ৰেম এটি বহুত ভাল লগা অনুভৱ সেনেকৈ ক'লে নহ'ব দেই
শ্বৰ্টকাট হৈছে এইটো নহ'ব সেইটোৱে লাভ ইজ দ্য মষ্ট বিউটিফুল এণ্ড দ্য ৱৰ্ষ্ট ফিলিং এভাৰ বুলি মই ভাবোঁ আৰু চ' সকলোৰে বাবে ডেফিনেশ্যন বেলেগ বেলেগ চ' প্ৰত্যেকটো বস্তুতে এতিয়া মই অকল সেইটো বস্তুত যদি প্ৰেমিকৰ প্ৰেমটো কওঁ যে সেইটো বস্তুৰ ডেফিনেশ্যনটো বেলেগ হ'ব বা সেইটো বস্তুৰ ডেফিনেশ্যনটো কেনেকুৱা হ'ব এক্সপিৰিয়েঞ্চ ৱাইজ কৈছোঁ সেইটোৱে আৰু লাভ ইজ দ্য মষ্ট বিউটিফুল এণ্ড দ্য ৱৰ্ষ্ট ফিলিং এভাৰ যোনটো মই পাইছোঁ বাকীবোৰৰ কথা নাজানো কিন্তু বহুত এটা ভাল লগা অনুভৱ যিটো মই পাইছোঁ মানে এনেকুৱা অলপ ওলাইছে আৰু লাহেকৈ অলপমান যিটো মই পাইছোঁ বাৰু যাই কি নহওক ক'ব লাগিব যে বিভিন্ন সময়ত ক'ৰবাত প্ৰেম আহে জীৱনলৈ তাৰপিছত আকৌ কেতিয়াবা সেই প্ৰেমটো থাকি যায় কেতিয়াবা যায়গৈ কেতিয়াবা মানুহজন গুচি যায় কিন্তু প্ৰেমটো থাকি যায় গতিকে তোমাৰ ক্ষেত্ৰত মোৰ ক্ষেত্ৰত সেয়া প্ৰেমটো আছে কিন্তু সম্পৰ্কটো নাই প্ৰথম প্ৰেম কেতিয়া হৈছিল প্ৰথম প্ৰেম স্কুলত ক্লাছ 9ত এইটো ক্ৰাছ নে প্ৰেম ফুল ফ্লেজেড কিবা আছিল কিন্তু ভাল লাগিছিল স্কুলমেট আছিল স্কুলমেট আছিল মোতকৈ এবছৰ ছিনিয়ৰ আছিল আৰু মোৰ এতিয়াও তাৰ লগত ফ্ৰেণ্ডশ্বিপ আছে ভাল বণ্ডিংটো আছে সেইটো সময়ত হৈছিল আৰু কিবা আছিল ভাল লাগিছিল আৰু সেই সময়খিনি ভাল লাগিছিল আৰু এতিয়া ক'বলৈও ভাল লাগে মানে সেইখিনি বস্তু আজিকালি এতিয়াৰ লগত নিমিলে মানে সেইখিনি বহুত চুইট আৰু কিউট আছিলে বস্তু বহুত পিয়ৰ বুলি কোৱা যে সেইটো সময়ত যিটো ফিলিংছ আহে মানে বিশেষকৈ ইমান বেছি কমপ্লিকেটেড নাথাকে ফোনৰ যোগাযোগো তেনেকৈ নাছিল ফোনো নাছিল দিয়া নাছিল মাহঁতে মোৰ ঘৰত কেতিয়াবা পাওঁ ফোনটো কিন্তু তাৰ ঘৰৰ পৰা মানে বহুত ষ্ট্ৰিক্ট আছিল তেনেকৈ মানে টিউশ্যনত লগ পাওঁ বা দূৰৰ পৰা এনেকৈ চালেও হৈ যায় মানে এইটো আছিলে মানে চ' ক্লাছ 9ৰ নিজৰ স্কুলৰ হয় তেতিয়াহ'লে চব স্কুলমেটে গম পায় আৰু চবেই গম পায় টিচাৰ স্কুলমেট চবেই গম পায় টিচাৰ স্কুলমেট চবেই গম পায় আৰু তাৰপাছত এতিয়াও যিহেতু সেই পাৰ্টিকুলাৰ মানুহজনৰ লগত বন্ধুত্ব আছে গতিকে এইটো প্ৰশ্ন তোমাক মই সুধিব লাগিব যে এগৰাকী প্ৰেমিক হোৱাৰ পাছতো এজন বন্ধু হোৱাটো কিমান দূৰ সম্ভৱ যিহেতু তুমি অলৰেডি তুমি কৈছা যে প্ৰথম প্ৰেম আছিলে তাৰপিছতো তুমি এতিয়া তেওঁৰ লগত বন্ধুত্ব বজাই ৰাখিছা গতিকে বিভিন্ন সময়ত এটা কুৱেশ্যন আহে এটা প্ৰশ্ন মানুহৰ মনলৈ আহে চবেই কয় যে ওৱান্স এ লাভাৰ ইট কেনট বি আ ফ্ৰেণ্ড এনি মোৰ কাৰণ সেই ফিলিংটো ক'ৰবাত আকৌ ঘূৰি গুচি আহিব খোজে চ' হাউ ডাজ ইট হেপেন চ' ফিলিংটো ঘূৰি আহিব খোজে মানে চবৰ ক্ষেত্ৰত চাগে বেলেগ বেলেগ হয় মোৰ ক্ষেত্ৰত হোৱা নাই তেনেকৈ কিন্তু এটা কথা মই জানো মানে সি মোৰ পাছত আৰু আজিলৈকে কোনো গাৰ্লফ্ৰেণ্ড মানে মই জনাত নাই আৰু নাই চাগে এনেকুৱা এটা বয়সত একেজনী প্ৰেমিকাৰ পাছত আকৌ সেইগৰাকীকে আকৌ বন্ধুত্বৰ জৰিয়তে ধৰি ৰখা ক'ৰবাত এইটো কথা সুধিব মন গৈছে যে কিয় হোৱাই ডিড ইউ গাইজ ব্ৰেক আপ হোৱাট ৱাজ দ্য ৰিজন মানে পেৰেণ্টছ নে নিজৰ পাৰ্চনেল ৰিজন এইটো মোৰে ভুল নহয় মানে সেইটো বয়সত মানে চঞ্চল আছিলোঁ অকণমান উৰি ফুৰিছিলোঁ মনটো য'ত ত'ত চ' সেইটোৱে মোৰ ফালৰ পৰাই আছিল সেইটো ৰিজনটো মানে মোৰে ভুল আৰু সেইকাৰণে এতিয়া মোৰ মানে সেই বস্তুটো ব্ৰেক কৰি ইমান এতিয়া ভাল নালাগে মনটো বেয়া লাগে চ' এতিয়া সেইকাৰণে মই আৰু এনেকুৱাও নহয় যে বহুত 2 বছৰমানৰ পাছতহে কণ্টেক্ট হৈছে মানে তাৰ লগত তেনেকৈ আৰু এতিয়া ফ্ৰেণ্ডছ গুড ফ্ৰেণ্ডছ অ'কে চ' তাৰপাছত আমি প্ৰথম প্ৰেমৰ কথা পাতিলোঁ প্ৰথম প্ৰেমৰ কথা আমি লগতে পতা হ'ল যদিও ব্ৰেকআপ কিহৰ কাৰণে হ'ল সুকন্যাই ক'লে হয়তো আজি এইবাৰ প্ৰথমবাৰ কোনোবাই কৈছা নেকি তাৰপাছত গুৱাহাটীলৈ অহা হ'ল গুৱাহাটীৰ শিৱসাগৰৰ পৰা ডাইৰেক্টলি গুৱাহাটী অহা হ'ল তাৰপিছত নতুন মানুহ নতুন কাম কেনেধৰণে আগবাঢ়িলা মই HS পাছ কৰি গুৱাহাটীলৈ আহিছোঁ তাৰপিছত ইয়াতে গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লোঁ বহুত বেছি ইয়াতে নতুন মানে শিৱসাগৰ যোনটো বস্তু ইয়াতে খুব এটা নতুন পৰিৱেশ অকণমান সময় লাগিলে এডজাষ্ট হ'বলৈ যিহেতু মই ইয়াতে অকলে মানে এতিয়া ফ্ৰেণ্ডছ হৈছে প্ৰথমতেতো ফ্ৰেণ্ডছ নাছিল তো অকলে থকা হৈছিল হোষ্টেল PG ৰেণ্ট চব এনেকৈ চেঞ্জ কৰি মোৰ বহুত বেছি কষ্ট হৈছিলে অকলে চব চম্ভালি থাকিবলৈ এতিয়া যিহেতু বহুত মানুহখিনি চিনাকি হ'ল বহুতে ছাপোৰ্ট কৰে
দাদা ভণ্টি বা এনেকুৱাও বহুত হ'ল এতিয়া চলি আছোঁ অকলেই চলি আছোঁ খালি কাৰো তেনেকৈ সহায় লোৱা নাই আৰু গুৱাহাটীত আহিও নতুন নতুন বন্ধু নিশ্চয়কৈ পাইছা ইয়াত ভাল মানুহ বেয়া মানুহ সকলোবোৰ আৰু বিভিন্ন সময়ত দেখা যায় ক'ৰবাত এটা খং এটা দুখ দেখা পোৱা যায় তোমাৰ লিখনিবিলাকত বিশেষকৈ ভিডিঅ'জবিলাকত দেখা পোৱা যায় এগৰাকী বেলেগ সুকন্যা আৰু লিখাবিলাকত দেখা পোৱা যায় এজনী বেলেগ সুকন্যা দিনত এগৰাকী বেলেগ সুকন্যা ৰাতি এগৰাকী বেলেগ সুকন্যা গতিকে কোনটো সঁচা কোনটো মিছা নে দুয়োটা সঁচা তেনেকুৱা নাই দুয়োজনীয়ে সঁচা দুয়োজনী ময়ে মই নিজকে নিজে এক্সপ্ৰেছ কৰিব বিচাৰোঁ কিছুমান ক্ষেত্ৰত কোনোবা কিছুমান সময়ত চ' সেয়াই আৰু মই মানুহজনী বহুত ফূৰ্তি কৰি থাকোঁ আৰু লোকক হহুৱাই বহুত ভাল পাওঁ আনক হহুৱাই ভাল পাওঁ নিজেও হাঁহি ভাল পাওঁ তো এইটোৱে বিচাৰোঁ যে সকলোৱে হাঁহি থাকক আৰু বেয়াখিনিৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল চ' ময়ো এতিয়া আঁতৰি আহিছোঁ সকলোৰে জীৱনত ভাল বেয়া আহেই চ' সেইখিনি গম পাই সেইটো বস্তুৰ পৰা আঁতৰি থাকি নিজকে ভাল পাই আগুৱাই যোৱাটোৱে সেইটোৱে বিচাৰোঁ আৰু নিশ্চয়কৈ আৰু লগতে আমি আৰু এটা কথা সুধিব লাগিব যিহেতু এতিয়া দেশত আটাইতকৈ বেছি চৰ্চিত এটা বিষয় হৈছে সুশান্ত সিং ৰাজপুতৰ ছুইচাইড বুলি এইটো কাৰণে কৈছোঁ যিহেতু এতিয়ালৈকে তাৰ কোনো এতিয়া সঠিক প্ৰমাণ এতিয়ালৈকে পোৱা নাই আচলতে কি হৈছিলে কি নাই হোৱা কিন্তু তেওঁৰ ডিপ্ৰেশ্যন হৈ পেলাই তেওঁ ছুইচাইড কৰিলে বুলি প্ৰথমতে কথাটো ওলাইছিলে চ' আমি ডিপ্ৰেশ্যনৰ কথা যদি তোমাক সোধোঁ জীৱনত সকলোৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত আহে য'ত অনুভৱ হয় যে মই অকলশৰীয়া মোৰ লগতে এনেকুৱা কিয় হ'ল গতিকে হোৱাট ইজ ইয়ৰ টেক অন ডিপ্ৰেশ্যন কেতিয়াবা অনুভৱ হৈছে নেকি যে প্ৰত্যেকজনে আচলতে এটা নহয় এটা সময়ত অনুভৱ কৰে কিন্তু সেইটো দুখ নে ডিপ্ৰেশ্যন বুজি নাপায় গতিকে তুমি কি ক'বা আচলতে দিনটো আপুনি বহুত যদি ব্যস্ত থাকে বহুতখিনি মানুহ লগ পোৱা যায় বহুত তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰা যায় সেইটো টাইমত ইমান বেছি ভাবিবলৈ বা সেইটো বস্তু ফিল কৰা নাযায় কিন্তু ৰাতি হওক বা কোনোবা এইখিনি সময়ত আপুনি যদি অকলশৰীয়া হয় তেতিয়া হয়তো মানুহৰ দুখ এনেও কেতিয়াবা মনটো বেয়া লাগে একো যদি আপোনাৰ জীৱনত হোৱাও নাই ঘটাও নাই তেতিয়াও মনটো বেয়া লাগে চ' সেইখিনিয়ে নিজকে ভাল পায় আচলতে সেইখিনি বস্তু ইমান বেছি ভাবিব নালাগে যদিও মই কৈছোঁ ময়ো বেছি ভাবোঁ কিন্তু সেইখিনিও মই নিজকে কেনেকৈ আপুনি পজিটিভ হয় চ' হেপিনেছ মানুহে অকল এটা বস্তুতে বিচাৰি নাপায় চাগে যোনটো মুমেণ্টত থাকে সেইটো মুমেণ্ট এনজয় কৰি নিজে হেপী হৈ থকাটোৱে এইটো ভাল মই ইমান ডিপ্ৰেশ্যনৰ বিষয়ে এতিয়া ক'ব নোৱাৰিম কাৰণ মই বেছি ভাবোঁ সেইটোৱে বেছি সোমাই পৰিব নালাগে যদিও মই আনজনে কি বস্তু কি এটা হেৰিত সোমাই আছে সেইটো আমি কেতিয়াও গম নাপাওঁ চ' মই এতিয়া ক'লেও সেইটো বস্তু চিটুৱেশ্যন ফেচ কৰা মানুহজনেহে গম পাব চ' সেইটো নিজৰ ৱেটো নিজে বিচাৰি মুহূৰ্তবোৰ এনজয় কৰিব লাগে চ' আমি এতিয়া এটা কাইণ্ড অফ ৰেপিড ফায়াৰ বুলি ক'ব পাৰি কিন্তু নট একজেক্টলি লাইক ৰেপিড ফায়াৰ তুমি ছাপ'জ মই তোমাক সুধিলোঁ যে মই ফাৰ্ষ্ট কুৱেশ্যনটোলৈকে গৈছোঁ ডেট ওৱান মুমেণ্ট ইন ইয়ৰ লাইফ যোনটো তুমি ভাবিছা যে তুমি শুধৰাব এটা এনেকুৱা এটা কাৰণ তোমাৰ লাইফত যিটো বস্তু তুমি আজি শুধৰাব পাৰিলে তুমি শুধৰাবা ওৱান থিং ইন ইয়ৰ লাইফ ডেট ইউ ৱান্ট টু কাৰেক্ট কোনটো হৈ গৈছে এতিয়া হৈ যোৱা কথাটো কাৰেক্ট কৰিব নোৱাৰোঁ তথাপিও যোনটো ভাবা যে যদি মই এনেকুৱা হ'লহেঁতেন মই এইটো সলাই দিলোঁহেঁতেন যিকোনো এনিথিং ফ্ৰম ইয়ৰ চাইল্ডহুড লাইফ নাই তেনেকুৱা নাথিং মই সেয়া আৰু এতিয়া যোনজনী হয় সেইটো আগৰ বা কণ্ডিশ্যন বা চিটুৱেশ্যনবোৰৰ পৰা মিলাই মই এজনী হয় কিন্তু মই এটা বস্তু সুধিব মানে মই এতিয়া যোনখিনি মই বস্তু ফেচ কৰি আছোঁ বা ফেচ কৰিলোঁ বা যোনটো বস্তুত বান্ধ খাই আছোঁ সেই মানে বস্তুটো মোৰ লাইফৰ পৰা আঁতৰাই দিব বিচাৰিছোঁ মানে আগৰ সৰু সুকন্যাজনী বা উৎপতীয়া সুকন্যাজনীক মই আকৌ ঘূৰাই লাগে উৎপতীয়া সুকন্যাজনীক আকৌ ঘূৰাই লাগে অ'কে তো সেইটোৱে কাইণ্ড অফ দ্য চেম কুৱেশ্যন ইনষ্টাগ্ৰাম নে ফেচবুক ইনষ্টাগ্ৰাম that one moment in your life মানে basically one moment of the day when you feel the most loneliest ৰাতি 3টা বজাত ৰাতি 3টা বজাত আটাইতকৈ সোনকালে কেতিয়া শুইছা লাইফত মনত আছেনে নাই বহুত দিন হ'ল নাই হোৱা It's almost 8 months, I guess. 8 months? কেইটা বজাত হোৱা? Like what's your time? 3-4টা বাজে। ৰাতিপুৱাই আজান দিয়ে মানে আজান দিওঁতেহে মই যেতিয়া গম পাওঁ আৰু তাৰ পাছতহে হোৱা হয়
Okay. So তোমাক যদি ডিসাইড কৰিবলৈ দিয়া হয় বিটুইন ফেম এণ্ড মানি দুইটাই মানে কণ্ট্ৰাডিক্টৰী একচুৱেলি আৰু দুইটাতকৈও বেছি মানুহক কিবা কিবি লাগে তথাপিও যদি দুটাৰ মাজত চুজ কৰিবলৈ দিয়া হয় ফেম বা মানি সেয়াই আৰু পইচাটোতো আজিকালি লাগিবই কি ঘৰৰ পৰা এখোজ দিলেও পইচাটো মেটাৰ কৰে চ' সেয়াই আৰু মানি দেন ফেমটো আহিলে আহিব আৰু মানুহে আদৰি ল'লে ফেমটো পাম সেইটোৱে আৰু that one moment or memory in your life যোনটো তোমাক you expected the most professionalism but তোমাক ঠগিছে ঠগ খোৱা নাই মানে ঠগ মানে কি ৰেমিউনাৰেশ্যনৰ ঠগটো কৈছানে এনি কাইণ্ড অফ যোনটো তোমাক কৈছিল কিন্তু নিদিলে প্ৰমিচেছ আছিলে বাট ভাঙি দিয়া হ'ল প্ৰফেচনেলি মানে এটা মিউজিক ভিডিঅ' আছিলে সেইটোৱে 2018ত কৰিছিলোঁ কিন্তু বহুত সময়ো লাগিছিল মই সময়ো দিছিলোঁ বা কষ্ট হৈছিল বহুত বেছি ত' সেইটো আৰু লগতে সুধিব লাগিব যিহেতু আমি মলয় বাইদেউ জেগাৰ কথা পাতি আছিলোঁ গতিকে এটা ৰিউমাৰ ৱাজ ইন দ্য এয়াৰ যে দেয়াৰ ৱাজ এ লিটল বিট ট্ৰুথ মানে অলপমান ক'ৰবাত সঁচা কাহিনীৰ ওপৰত আধাৰিত মানে সদায় সঁচা কাহিনী নহয় কিন্তু আধাৰ মানে বুজিছা ন ইউ গেট ইট মানে দেয়াৰ ৱাজ চাম ট্ৰুথ ইন ইট মানে ক'ৰবাত কেৰেক্টাৰ্ছবিলাক ক'ৰবাত লিংক আছিলে ইউ ন' হোৱাট আই মিন সেইটো কি ক'বা সেইটো ৰিউমাৰটো আৰু এইটোৱে মানুহে কয় আৰু কিন্তু বিশ্বাস কৰিব নালাগে আৰু হোৱাট ইজ দ্য most strange rumor you have ever heard কোনটো মানে সুকন্যাৰ কথা তুমি ক'ৰবাত শুনিছা যে মোৰ কথা এনেকৈ কৈছে মানে এনেকুৱা আচৰিত টাইপৰ এটা কথা তোমাৰ কথা কোনোবাই কৈছে তুমি শুনি উৰা বাতৰি হৈ তোমাৰ কাণত পৰিছে হোৱাট ইজ ইট ঢেৰ আছে এনেকুৱা বহুত আছে কিন্তু এনেকুৱা হয় মানে কিবা ফেক স্ক্ৰীনশ্বটছ বনায় মই যাৰ লগত কথা নেপাতোঁ মই একো XYZ একো নাজানো তো সেইখিনি বস্তু পঢ়োঁ মই কেতিয়া কাৰ লগত কেনেকৈ কথা পাতিছোঁ মানে কোনোবাই DP দি বা সেনেকুৱা কৰি বা ফেক স্ক্ৰীনশ্বট বনায় তো তেনেকুৱা ধৰণৰ ৰিউমাৰ কিছুমান ওলাইছে আৰু এয়া কি বুলি কয় মোৰ ঢেৰ বয়ফ্ৰেণ্ড আছে কিন্তু মই নাজানো মানে চিনি নাপাওঁ আউট অফ ন' ৱেৰ আৰু তাৰপিছত স্ক্ৰীনশ্বট দিয়ে যে এনেকৈ তেনেকৈ মই বোলো মই গমেই নাপাওঁচোন সেইটো তেনেকুৱা ঢেৰ আছে ষ্ট্ৰেঞ্জ মোৰ এতিয়া মনত পৰা নাই কিন্তু আছে চাগে মোৰ এতিয়া একদম একজেক্টলি মনত পৰা নাই ডু ইউ বিলিভ ইন লাভ এট ফাৰ্ষ্ট চাইট ন' যিহেতু তোমাৰ ইনষ্টাতো বহুত ফলোৱাৰ্ছ আছে ফেচবুকতো আছে এভৰিৱেৰ অন ছ'চিয়েল মিডিয়া য'ত তুমি এভেইলেবল আছা চবতে সুকন্যাৰ এটা পষ্টলৈকে বহুত মানুহ বাট চাই থাকে সুকন্যাই এটা পষ্ট দিব এটা ভিডিঅ' দিব গতিকে হোৱাট ইফ যদি তোমাৰ এজন ফলোৱাৰে ছামডে ইউ ষ্টাৰ্ট হেভিং গুড ইণ্টাৰেষ্ট কথাটো কৈছোঁ জাষ্ট ফৰ দ্য চেক মানে ইউ নেভাৰ ন' দ্য ফলোৱাৰ বুলি যে তুমি নাচাবা বা হেৰি নকৰিবা তেনেকুৱাটো নহয় গতিকে হাউ উইল ইউ টেক ইট ছাপ'জ ছামৱান ফলছ ফৰ ইউ চিৰিয়াছলি আৰু তেওঁ এজন তোমাৰ অনুৰাগী ফলোৱাৰ হাউ উইল ইউ ৰিয়েক্ট টু ইট মই ধন্যবাদ ক'ম ধন্যবাদ জনাম আৰু ফ্ৰেণ্ডছ হ'ম বেয়া একো নাই কাৰণ কোনোবাই কাৰোবাক ভাল পাব পাৰে কোনেও কাকো সেইটো বস্তুত বাধা দিব নোৱাৰে চাগে আৰু সেইটো বস্তু হৈ যায় মই কথা পাতিম যদি আকৌ মোৰো এনেকুৱা হয় বা দুটা ফালৰ পৰাতো হ'ব লাগিব এনেকুৱাও নহয় যে মোৰ তেওঁৰ ফালৰ পৰা ফিলিংছ আছে যদি মোৰ পৰা থাকিব বুলি সেইটো তেওঁ এক্সপেক্ট কৰাটো ভুল সেইটো হৈ যাব ইট হেপেন্স আৰু যদি হৈ যায় এইটো হৈ যাব তেনেকুৱা আৰু যদি হৈ যায় এইটো হৈ যাব সেইটোৱে লাভ হেপেন্স গতিকে আৰু লগতে সুধিব লাগিব যে আমি যিহেতু ছ'চিয়েল মিডিয়াৰ কথা বহুত পাতিছোঁ গতিকে ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন সময়ত ভাল কমেণ্টছ দিয়ে লগতে বেড কমেণ্টছ কাম এলং উইথ হাউ ডু ইউ টেক ইট কেনেকৈ লোৱা ভাল আৰু বেয়া দুয়োটাই আহে ফেচবুক আৰু ইনষ্টা বিশেষকৈ ছ'চিয়েল মিডিয়া তেনেকুৱাই বস্তু ইউটিউবো হওক একেই কথা গতিকে হাউ ডু ইউ টেক ইট
ভাল গোটেইখিনিৰ মাজত বহুত বেয়া পোৱা মানুহ থাকিবই আপুনি বহুত ভাল এটা ভিডিঅ' দিলেও ইউটিউবত ডিছলাইক এটা হ'লেও আপুনি পাবই একো সেইটো কণ্ডিশ্যন নাই মানে সেয়া আপোনাৰ চিনাকি মানুহো হ'ব পাৰে আপোনাৰ কিনাৰত বহি থকাজনেও আপোনাক সেইটো কৰিব পাৰে সেইটো কোনেও নাজানে ত' মই কমেণ্টছ মোৰ বহুত অদ্ভুত ধৰণৰ মোলৈ মেছেজ আহে বহুত বেয়াকৈ মেছেজ আহে একো নাই মই চিন নকৰোঁ বাৰু কিন্তু সেয়া আৰু তাৰপিছত বেয়া কমেণ্টছো আহে কিন্তু মই সেইবোৰ বস্তু ডু ইউ ৰিয়েক্ট কৰা নে কেতিয়াবা কৰোঁ দেই মই মানুহে মোৰ পোষ্ট দেখিলে গম পাব কিবা তেনেকুৱা কমেণ্টছ আহিলে মই ৰিপ্লাই দিওঁ আৰু কোনোবাই যদি কয় তই নিজকে খুব ধুনীয়া বুলি ভাবনি মই মানে দিওঁ যে ভাবোঁ তেনেকৈ ৰিপ্লাইবোৰ দিওঁ ভাল লাগে এইবোৰ দি সেইটোৱে আৰু ভালখিনি আঁকোৱালি ল'ব লাগে বেয়াখিনি ইগন'ৰ কৰিব লাগে কিন্তু কেতিয়াবা মানে বহুত বেছি খং উঠে আৰু সেইটো টাইমত মই ৰিপ্লাই দিওঁ আমি দেখিছোঁ যে সুকন্যা বিৰাট এগৰাকী ফ্ৰেণ্ডলি ছোৱালী সকলোৰে লগত বহুত বেছি এটা ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখিব বিচাৰে একচুৱেলি আৰু তাৰ মাজতে আমি সুধিব লাগিব ডেট ওৱান মমেণ্ট ইন ইয়ৰ লাইফ যোনটো সময় তুমি নিজৰ ফ্ৰেণ্ড বুলি বহুত বেছি বিশ্বাস কৰিছা বাট ইউ আৰ বেক ষ্টেপড তোমাক পিছফালৰ পৰা চুৰি ভুকিছে চ' ডেট মমেণ্ট কিবা এটা তুমি ইউ ডণ্ট নিড দ্য নেম দ্য ফ্ৰেণ্ড বাট তুমি ইনচিডেণ্টটো ক'বা এতিয়া হোৱা নাই কিন্তু মোৰ তেনেকুৱা ইমানো ফ্ৰেণ্ডছ নাই মানে মই এনেকুৱা নহয় যে মোৰ এগৰাকীয়ে বেষ্ট ফ্ৰেণ্ড মই স্কুলৰ পৰাই মানে যাৰ লগতে থাকোঁ তাৰ লগতে মানে চবটো ফ্ৰেণ্ডছে ক্লাছমেট তেনেকুৱা ঘূৰি ফুৰোঁ তেনেকুৱা পাৰ্টিকুলাৰলি কোনো ফ্ৰেণ্ডছ নাই কিন্তু মোৰ সেই স্কুল ফ্ৰেণ্ডছ আৰু কলেজ ফ্ৰেণ্ডছ কিছুমানৰ মাজত আৰু নকওঁ এতিয়া তেনেকুৱা হৈছে ইনচিডেণ্টটো কেনেকুৱা হৈছে ইনচিডেণ্টটো মানে মই বিশ্বাস কৰিছিলোঁ তাইও ধৰক বিশ্বাস কৰিছিলে কিন্তু সেই খেলি মেলি আৰু মিছ আণ্ডাৰষ্টেণ্ডিং আৰু তেনেকুৱা কিন্তু যোনটো বস্তু তাই জানি যে মই সেইটো কৰা নাই বাট তাই মোক এনেকৈ হেৰি কৰিছে আৰু কেনেকৈ ক'ম এতিয়া হৈছে আৰু ফ্ৰেণ্ডছৰ লগত বহুত এয়া হৈছিল চ' আমি বহুত দীঘলীয়া কৰিলোঁ আজি ইণ্টাৰভিউটো আৰু আমি ট্ৰাই কৰিলোঁ যাতে বহুত কথা পাতিব পাৰোঁ লগতে এটা কথা শেষ কথা এটা আমি আমাৰ দৰ্শকৰ মাজলৈ উলিয়াই দিব বিচাৰিছোঁ যে সুকন্যা আগন্তুক সময়ত এটা ডাঙৰ প্ৰজেক্টৰ লগত জড়িত হ'ব আৰু আমি টিভিৰ স্ক্ৰীণত অলপ সঘনাই সুকন্যাক দেখিবলৈ পাম গতিকে সেই বিষয়ে যিমানখিনি ক'ব পাৰি সিমানখিনি দৰ্শকক চ' এখন চিৰিয়েলে হয় নামটো মই নকওঁ এতিয়া যেতিয়া আপডেট দিম তেতিয়া সকলোৱে গম পাবই চ' বহুত দিনৰ মূৰত মই ড্ৰামা কৰিব ওলাইছোঁ চ' এটা মোৰ কাৰণে বহুত এটা চেলেঞ্জিং কেৰেক্টাৰ আৰু চেলেঞ্জিং প্ৰজেক্ট আৰু সকলোৱে মোক সুধি আছিলে মানে তুমি কিয় চিৰিয়েল নকৰা বা কিয় চিনেমা নকৰা চ' বিশেষ কাৰণত মই কৰা নাছিলোঁ বা ক্লাছেছো চলি আছিল এতিয়া যিহেতু ক'ভিড আৰু ইনষ্টিটিউশ্যনছবোৰ বন্ধ হৈ আছে চ' মই এটা কাম হাতত লৈছোঁ চ' আপোনালোকৰ আশীৰ্বাদ হ'লে আৰু মই ভালকৈ আগুৱাই যাম বুলি আশা কৰিছোঁ আৰু লিড কেৰেক্টাৰত থাকিব নে কেনেকৈ তোমাক দেখা পাব হয় এটা পজিটিভ কেৰেক্টাৰ লিডে হয় কোন চেনেলত আহিব ৰঙত আহিব আপডেটছবিলাক সুকন্যাক ফ'ল' কৰি থাকিলে এনেও আপোনালোকে যদি ফ'ল' কৰিছে গম পাবই আৰু বিভিন্ন কথা পাতিলোঁ আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আমাৰ কমেণ্ট বক্সত জনাব ইউ কেন ৰাইট টু আছ আৰু আমি আকৌ আমাৰ ৱেবছাইটত তাইৰ লগত যদি কিবা এডিশ্যনেল কুৱেশ্যনছ থাকে আমি সুধি সুকন্যাৰ পৰা উত্তৰটো লৈ আপোনালোকৰ মাজলৈ লৈ যাম আৰু আপোনালোকৰ উত্তৰবিলাক আমি দিবলৈ চেষ্টা কৰিম গতিকে ইমানকণ সময় দিয়াৰ বাবে ধন্যবাদ কিন্তু সুকন্যাই ভাল গান গায় অ'কে ফাইন ইটছ অ'কে ন গান এটা শুনিব পাৰিম আৰু ময়ো গাম একো নহয় গান এটা গাওঁ আৰু আমিনো নাচিবতো নোৱাৰোঁ ন মই গান শিকিছিলোঁ কিন্তু মই গান গোৱা নাই সেইটো কথা নাজানে মই সেইটো সুধিব থাকি কৈছিলে কোনটো কথা মানুহে নাজানে এবাউট সুকন্যা ডেট ওৱান থিং পিপল ডোণ্ট ন' এবাউট সুকন্যা সেইটোৱে গান শিকিছিলোঁ গান শিকি বিশাৰত ল'লোঁ বাপৰে আৰু বহুত কিবা কিবি শিকিছিলোঁ খোল বজাওঁ মই খোল বজাইছিলোঁ মানে আমাৰ গ্ৰুপটো প্ৰথম অসমৰ মহিলা গায়ন বায়নৰ গ্ৰুপ আছিল যোনটো এতিয়া আছে কিন্তু মই ওলাই অহাৰ কাৰণে ভাঙি মানে মোৰ বন্ধ হৈ গ'ল আৰু গান এটা আমি শুনো এতিয়া প্লিজ বিশাৰত কমচে কম এটাতো হ'ব লাগে সেইটো কাৰণে লাষ্ট পাম মই এতিয়া আমি কণ্টিনিউ কৰা নাই না গানৰ লগত এটা ব্ৰেক আহি গৈছে চ' ফাইন এনেই গান গাম ঠিক আছে
আৰু এই ডাইলগ নধৰিব কোনেও এনেই গুণগুণাই দিব জোৰ কৰিছে তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুহুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোক থেংক ইউ বহুত বহুত ধন্যবাদ ফাৰ্ষ্ট টাইম কিজানি আজি অন স্ক্ৰীন সুকন্যাই গান গাইছে বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আৰু আমি আপোনালোকৰ মাজলৈ আকৌ আপোনালোকৰ প্ৰশ্ন উত্তৰবিলাক লৈ আনিম কিন্তু কি প্ৰশ্ন আছে পটাপট আমাৰ কমেণ্ট বক্সত জনাই দিয়ক আৰু সুকন্যাই এবাৰ কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নহ'লে আমাৰ সুকন্যাই কৈ দিলে ভাল লাগিব মানে হয় বহুত বহুত ধন্যবাদ এনেকৈ মোক নিমন্ত্ৰণ কৰি ভাল লাগিলে কথা পাতি আৰু সকলোকে অনুৰোধ কৰিম আপোনালোকে যাতে চেনেলটো চাই থাকে ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰি দিব য়েছ বাই বাই ধন্যবাদ